গাইজ আপোনালোকক মাঘ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এতিয়া মাঘ বিহুৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। আইতা আৰু মই গুড়া খুন্দি আছোঁ গাইজ। মাঘ বিহুৰ কাৰণে এয়া পিঠা বনাই আছোঁ। গাইজ থোৱা ধৰিছে। এয়া পিঠা বনোৱা হৈ গ'ল। ইয়াৰ পিছত আমি লাড়ু বনালোঁ। এয়া আমাৰ এই উৰুকাৰ খানাৰ লিষ্ট বনাই আছে। হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? এতিয়া আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে উৰুকা। আমি এতিয়া বজাৰ কৰিবৰ কাৰণে যাম। মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে সকলোৰে মাঘ বিহুটো ভালে যায় ন। গাইজ আমিতো মাজে মাজে বজাৰ কৰিয়ে থাকোঁ, কিন্তু মানে উৰুকাৰ দিনাখন ৰাতিপুৱা এনেকৈ বজাৰ কৰি বহুত ভাল লাগে। গাইজ আমি বিহু বজাৰ কৰিবৰ কাৰণে কেন্দুকোনা বজাৰত আহিছোঁ। বহুত মানুহ আহিছে আহা। প্ৰথমতে আমি যায়ে বজাৰৰ চাৰিওফালে ঘূৰি ফুৰি চালোঁ। ছাগলী মাংস লৈ ল'লোঁ। গাইজ এতিয়া আমি মাছ কিনিম। আহকচোন কি কি মাছ ওলাইছে চাওঁ। গাইজ এয়া মাছ লৈ ল'লোঁ বিহুৰ কাৰণে। কেৰাচিয়া হাঁহ, লোকেল হাঁহ সকলো ওলাইছে। মোৰ ফ্ৰেণ্ড এজনে এইটো হাঁহ লৈ ল'লে। ইয়াত এওঁলোকে হাঁহবিলাক বাচি কুটি একদম মানে ভেজাল নোহোৱাকৈ দিছে আৰু। গাইজ মাঘ বিহুৰ কাৰণে আমি মাছ আৰু মাংস ল'লোঁ। এতিয়া আমি চব্জি ল'ম। আহকচোন। গাইজ এয়া মাহঁত দালি খাবৰ কাৰণে লৈছোঁ। গাছ আলু। গাইজ এয়া লাল বিলাহী লৈছোঁ। গাইজ এয়া মোৰ ফেভাৰেট মাকৈ লৈছোঁ। এয়া মাহৰ দালি লৈছোঁ। মাহৰ দালি অবিহনে মাঘ বিহু আধৰুৱা। গাইজ এয়া বন্নি চাউলৰ চিৰা দৈৰ লগত খাব লাগিব। গাইজ এইটো হৈছে বাও ধানৰ চিৰা। এইটো লৈছোঁ, খাই চাম কেনেকুৱা লাগে। গাইজ এয়া আমি পনীৰ ল'লোঁ। মাঘ বিহুৰ কাৰণে মাছ, মাংস, শাক পাচলি সকলো ল'লোঁ। আমি ঘৰলৈ যাওঁ আৰু নেকি? আমাৰ পূৰা মনা ফুল হৈ গৈছে গাইজ। আচ্ছা মই কথা এনেদৰে শেষত আমি বজাৰ পাতি কৰি ঘৰত আহি আছোঁ। গাইজ আমি বজাৰৰ পৰা আহিলোঁ। আহি অকণমান ৰেষ্ট ল'লোঁ। এতিয়া মানে আমাৰ উৰুকাৰ খানাৰ আয়োজন চলিব। যিহেতুকে আজি মঙলবাৰ, আমি আজি ভেজে খাম। কাৰণে এয়া মাহৰ দালিত মানে আলু গাছ আলু বুলি কয়, মিক্স দিম। তাৰপিছত মানে আমাৰ পনীৰ স্পেচিয়েল হ'ব। পনীৰৰ কাৰণে এয়া কাজু বাদাম আনিছোঁ আৰু পনীৰ বাটাৰ মছলা বনাম। ভিডিঅ'টো কণ্টিনিউ কৰিব দেই। গাইজ আজি উৰুকাৰ খানা বাহিৰতে এনেকৈ খৰিত ৰান্ধিম। মানে আমাৰ এওঁ মানে প্ৰিপাৰেশ্যন কৰি আছে। গাইজ এয়া কেৰাহী বহাই দিছে। মাঘ বিহুত স্পেচিয়েল মাহৰ দালি এতিয়া বনাম। কৃষ্ণ দি দিছোঁ দেই। গাইজ এতিয়া চব্জি কুটি আছোঁ। আমাৰ ৰান্ধনীয়ে এইবাৰ চব্জি বহাই দিছে। মাহৰ দালি হৈ গ'ল। এতিয়া আমি চব্জি বনাইছোঁ। গাইজ আমাৰ দৰে আছে কোনে কোনে নিৰামিষ খাইছে কমেণ্ট কৰিব। গাইজ এনেদৰে মই বিহু নাচি নাচি খানা বনাইছোঁ। এয়া আমাৰ চব্জি হৈ গ'ল। আমি এনেদৰে জুবিনদাৰ গান শুনি এনেকৈ বাহিৰত খৰিত ৰান্ধি আছোঁ। জুবিন দাক বহুত মিছ কৰিছোঁ। বিহু বুলি ক'লে জুবিন দা। এয়া আমাৰ এওঁ পনীৰ কাটি আছে। আজি ধুনীয়াকৈ এওঁ পনীৰ ৰান্ধিব। গাইজ এয়া আছে মাহৰ দালি। এয়া আছে স্পেচিয়েল চব্জি। এয়া চাটনি। এয়া আছে আজি স্পেচিয়েল পনীৰ বাটাৰ মছলা। দেখাত বহুত ধুনীয়া হৈছে, খালে গম পাম আৰু। এয়া আছে আলু আৰু বাদাম ভাজি, মোৰ ফেভাৰেট। এইবাৰ আমাৰ শেষৰটো আইটেম হৈছে এয়া চিলি চয়া। কমপ্লিট হ'ল ৰন্ধা বঢ়া। এতিয়া আমি খাওঁ। এয়া আমাৰ হৈছে ভোগালীৰ খানা। আজি আমি এনেকৈ উৰুকাৰ খানাটো খালোঁ। কেনেকুৱা হৈছে? বহুত ধুনীয়া হৈছে, বহুত টেষ্টি। পনীৰটো খা। একদম মানে ৰেষ্টুৰেণ্ট টাইপৰ হৈছে। বহুত ভাল ৰান্ধিছা দেই। থেংক ইউ। উৰুকাৰ পিছদিনা আমি নামঘৰত গৈ এনেকৈ সেৱা কৰি আহিলোঁ। গাইজ এইটো হৈছে আমাৰ ৰাজহুৱা ভেলাঘৰ। গাইজ আগতে আমি সৰু থাকোঁতে মানে ইয়াত মানে উমলা খেলিছিলোঁ। যাওঁ আৰু ফালে ওলাই যাওঁ। মানে এনেকৈ বহুত ভাল লাগিছিলে। মানে মনত পৰিলে মানে ভাল লাগে আৰু মনটো, সৰুকালৰ কথাবোৰ। এতিয়া সন্ধিয়া হৈছে, অলপ পাছতে মেজি জ্বলাব। আপোনালোকৰ ফালে ৰাতি জ্বলাই নে সন্ধিয়া জ্বলাই কমেণ্ট কৰিবচোন। এতিয়া সকলো ৰাইজে মিলি অগ্নি দেৱতাক সেৱা কৰি মেজিটো জ্বলাই দিলে।
এই মেজি জুয়ে যাতে সমূহ অসমবাসীৰ হিংসা দুৰ্নীতি আদি নাইকিয়া কৰি অসমবাসীলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ। লগতে আমাৰ প্ৰাণৰ শিল্পী মৰমৰ জুবিনদা যাতে অতি সোনকালে ন্যায় পায় মই তাকে কামনা কৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।